হেল্ল' ফ্ৰেণ্ডছ, এতিয়া আমি ড্ৰাইভিং লাইচেন্স অনলাইন RTO অফিচ নোযোৱাকৈও আমি এপ্লাই কৰিব পাৰোঁ আৰু আমাৰ অকল আধাৰ কাৰ্ডখন দি হ'লেই আমি ড্ৰাইভিং লাইচেন্স এপ্লাই কৰিব পাৰোঁ। তো আহক আমি ভিডিঅ'টো চাওঁ অনলাইন ড্ৰাইভিং লাইচেন্স আমি কেনেকৈ এপ্লাই কৰিব পাৰোঁ। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল ন'টিফিকেশ্যন আইকনটো দবাই দিব, যাতে পোনপ্ৰথমে মোৰ এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' আপোনালোকে পাই থাকে। তো পোনপ্ৰথম আমি গুগল ক্ৰমটো খুলি ল'ম। গুগল ক্ৰমটো খোলাৰ পাছত আমি তাত paribahansewa.com আমি তাত টাইপ কৰি চাৰ্চ কৰি দিম। তো এয়া দেখিছে পৰিবহণ সেৱা কেন্দ্ৰৰ অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ গ'ল। তাৰপিছত আমি ইয়াত ড্ৰাইভাৰ্ছ/লাৰ্ণাৰ লাইচেন্স আছে, আমি তাত ক্লিক কৰিম। যিহেতু আমি নতুন লাইচেন্স এপ্লাই কৰিছোঁ, তো তাত ক্লিক কৰি মেলি আমি আমাৰ ষ্টেটখন চিলেক্ট কৰিম, আমি কোনখন ষ্টেটত থাকোঁ। তো এয়া দেখিছে অ'পেন কৰাৰ পিছত আমি লাষ্ট অপশ্যনটো দেখিছে LL স্লট বুকিং। তো এইটো মানে হৈছে যে আমি RTO অফিচত কোনোবা এটা ডেট আমি ফিক্স কৰি এপইণ্টমেণ্ট ল'ব লাগে। কাৰণ আমাৰ আছামত এতিয়ালৈকে আধাৰ অথেণ্টিকেশ্যন ড্ৰাইভিং লাইচেন্সটো এতিয়ালৈকে লাগু কৰা হোৱা নাই। তো সেইটো কাৰণে আমি এতিয়া আধাৰ কাৰ্ড দি বৰ্তমান ড্ৰাইভিং লাইচেন্স অনলাইন আমি এপ্লাই কৰিব নোৱাৰোঁ, কাৰণ এতিয়ালৈকে এইটো এপ্লাই হোৱা নাই। কিন্তু খুবেই জল্দি অল অভাৰ ইণ্ডিয়া এইটো লঞ্চ কৰি দিব। কিন্তু আমাৰ ইণ্ডিয়াৰ বহুতকেইখন ষ্টেটত এইটো এতিয়ালৈকে ইতিমধ্যে হৈ গৈছে। তো মই সেই বেলেগ ষ্টেটত কেনেকৈ কৰে মই সেইটো দেখাই দিছোঁ, আৰু যেতিয়া আছামত হৈ যাব তেতিয়া মই তাৰ এটা নতুন ভিডিঅ' বনাই আপলোড কৰি দিম। তো এতিয়া যদি আমি বেক কৰি মেলি আমি ষ্টেটখন চেঞ্জ কৰি আমি মধ্য প্ৰদেশ দিওঁ আৰু এপ্লাই ফৰ লাৰ্ণাৰ লাইচেন্সত আমি ক্লিক কৰি যদি চাওঁ, তো এয়া দেখিব পাৰিছে ইয়াত LL স্লট বুকিং অপশ্যনটো নাই, যিহেতু ইয়াত আধাৰ অথেণ্টিকেশ্যন দি আমি নতুন ড্ৰাইভিং লাইচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰোঁ। তো আপোনালোকে দেখিব পাইছে। কণ্টিনিউত ক্লিক কৰাৰ পাছত ইয়াত এপ্লিকেশ্যন ডাজ নট হোল্ডিং লাৰ্ণাৰ লাইচেন্স, তো ইয়াত জেনেৰেল দিম, তো ছাবমিট কৰি দিম। তাৰপিছত আপোনালোকে দেখিব পাইছে এপ্লিকেণ্ট হোল্ডছ আধাৰ নাম্বাৰ আৰু এপ্লিকেণ্ট ডাজ নট হোল্ড আধাৰ নাম্বাৰ। যদি আধাৰ কাৰ্ড আছে আমি য়েছ চিলেক্ট কৰি দিম। তো আধাৰ কাৰ্ডটো চিলেক্ট কৰাৰ লগে লগে আমাৰ মেক্সিমাম ডাটাখিনি আধাৰ অথেণ্টিকেশ্যনৰ পৰা আমাৰ লৈ লোৱা হয়। তাৰপিছত ইয়াত আমি আধাৰ নম্বৰটো এণ্টাৰ কৰি দিম। তাৰপৰা আধাৰ নম্বৰ এণ্টাৰ কৰাৰ পিছত আমাৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ যোনটো আধাৰ নম্বৰ লগত লিংক আছে তাত এটা OTP যাব, সেই OTPটো আমি এণ্টাৰ কৰি দিম ইয়াত। তাৰপিছত আমি দেখিছোঁ 3টা অপশ্যন আছে ডিক্লেৰেশ্যন, আমি তাত ভালকৈ পঢ়ি মেলি আমি এইটো অথেণ্টিকেশ্যন আমি ক্লিক কৰি দিম। তো এয়াই দেখিছে আধাৰ অথেণ্টিকেশ্যনৰ পৰা আমাৰ ডাটাখিনি লৈ লোৱা হৈছে। তো ইয়াত আমাৰ মেক্সিমাম ডাটা এণ্টাৰ কৰা আছে, যদি কিছুমান যদি লাগে এণ্টাৰ কৰিলে আমি এণ্টাৰ কৰি দিম। তাৰপিছত ইয়াত আপোনালোকে দেখিব পাৰিছে আমি মটৰ ভেহিকেল উইথ গিয়েৰ আৰু LMV বা কি আমি কোনটো ভেৰিয়েণ্টৰ আমি লাইচেন্সখন ল'ব খুজিছোঁ তাত আমি চিলেক্ট কৰি ল'ম। তাৰপিছত ইয়াত আমি যদি কোনোবা ড্ৰাইভিং স্কুলৰ পৰা যদি আমি ড্ৰাইভিং শিকিছোঁ, তেনেহ'লে সেই স্কুলখনৰ নাম কোনটো জেগাত আছে, তাৰপৰা আমি তাৰ ডিটেইলছখিনি আমি এণ্টাৰ কৰি দিম। তো ইয়াত দেখিব পাৰিছে যদি কোনো স্কুলৰ পৰা শিকা নাই তেনেহ'লে আমি সেইটো তেনেকৈ ব্লেংক থাকিব দিম। তাৰপাছত ফৰ্ম 1খন দেখিছোঁ, ইয়াত আমি ক্লিক কৰি আমি আমাৰ এইটো যোনখিনি হয় আমি চেল্ফ ডিক্লেৰেশ্যন আমি ইয়াত টিক মাৰ্ক কৰিম। তো আপোনালোকে ভালকৈ পঢ়ি মেলি আপুনি চাই ল'ব সেইটো। তাৰপিছত আমি ইয়াত ছাবমিটত আমি ক্লিক কৰি দিম। তো ইয়াত দেখিছে ছাবমিটত ক্লিক কৰাৰ পিছত ওপৰত পপ মেছেজ এটা আহিছে যে আমি অৰ্গেন ডনেট কৰিব খুজিছোঁ নেকি, যদি এক্সিডেণ্টৰ পাছত যদি আমাৰ ডেথ হৈ যায়। তো আপোনাৰ যদি দিব খুজিছে তেনেহ'লে ইয়াত টিক কৰি দিব, যদি নাই দিয়া তেন্তে এইটো কেনচেল কৰি মেলি আমি অ'কে ক্লিক কৰি দিম। তো তাৰপিছত এই শ্লিপখন দেখিছে, এই শ্লিপখন আমি প্ৰিণ্ট আউট কৰি আমি থৈ দিম আমাৰ লগত ফিউচাৰ ইউজৰ কাৰণে। তাৰপিছত আমি নেক্সটত ক্লিক কৰিম। নেক্সটত ক্লিক কৰাৰ পিছত দেখিছে আমি 3rd ষ্টেপত আমি আহি গ'লোঁ। ইয়াত আমি আমাৰ ফটো আৰু আমি ছিগনেচাৰ আমি ইয়াত আপলোড কৰি দিম। তাৰপিছত আপলোড কৰাৰ পিছত আমি ইয়াৰ ফিজ পে'মেণ্টটো আমি কৰি দিম। ফিজ পে'মেণ্ট আমি আপোনালোকে চাই ল'ব কোনটো অপশ্যন আপোনালোকৰ সুবিধা হয়, সেইমতে আমি কৰি দিম। তো এয়া আমি কাৰ্ড ডিটেইলছ আমি এণ্টাৰ কৰি দিম। কাৰ্ড ডিটেইলছ এণ্টাৰ কৰাৰ পিছত আমি ইয়াত আমাৰ OTPটো আমি এণ্টাৰ কৰি মেলি পে'মেণ্টটো আমি ছাকচেছফুল কৰি ল'ম। তো এয়া দেখিছে আমাৰ পে'মেণ্টটো ছাকচেছ হোৱাৰ পিছত এইখন আমাৰ শ্লিপখন আছে, আমি এখন প্ৰিণ্ট আউট ওলাই ল'ব পাৰোঁ। তাৰপাছত আপোনালোকে দেখিব পাৰিছে আমাৰ গোটেই কামখিনি হৈ গ'ল। আমাৰ এপ্লিকেশ্যন নম্বৰ ইয়াত দিয়া আছে। তো এতিয়া আমাৰ এপ্লিকেশ্যনখন আমাৰ ভেৰিফিকেশ্যনৰ কাৰণে RTO অফিচত আছে। তো ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছত আমি ডাউনলোড কৰি ল'ব পাৰোঁ আমি অনলাইনেই। তো অনলাইন আমি ডাউনলোড কেনেকৈ কৰিম আমি চাওঁ আহক। তাৰপিছত আমি হোম পেজত আহি পিনে লাৰ্ণাৰ লাইচেন্স বুলি এটা অপশ্যন আছে লেফ্ট ছাইডত আপোনালোকে দেখিব পাৰিছে। তাৰপিছত আমি প্ৰিণ্ট লাৰ্ণাৰ লাইচেন্স ফৰ্ম 3 ইয়াত ক্লিক কৰিম। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিছে আমি ইয়াত প্ৰচিডত ক্লিক কৰিম। প্ৰচিডত ক্লিক কৰি মেলি ইয়াত আমি এপ্লিকেশ্যন নাম্বাৰটো আৰু ডেট অফ বাৰ্থ আমি যোনটো দিছিলোঁ সেইটো আমি এণ্টাৰ কৰি আমি ইয়াত ছাবমিট কৰি দিম।
তো ইয়াত ছাবমিট কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি আমি আমাৰ লাৰ্ণাৰ লাইচেঞ্চখন যেতিয়া হৈ যাব আমি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰিম আৰু আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল নটিফিকেশ্যন আইকনটো দবাই দিব যাতে পোনপ্ৰথমে এনেকুৱা ইনফৰমেশ্যন বেছ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে পাই থাকে।